হৰ হৰ মহাদেৱ। গুড মৰ্ণিং অসমবাসী। কি খবৰ সকলো? আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভালে। যিহেতু দেখিব পাইছিলে আমি কালি মানে ইয়াতে আছিলোঁ, তো ইয়াতে আমি টেণ্ট লগাই কেনে ইয়াতে আছিলোঁ আৰু এইফালে আমাৰ বেগ চেগ পেকিং হৈ গ'ল। যিহেতু ইয়াত মানে গাইজ মোবাইল চাৰ্জ দিবলৈ নাপালোঁ, মানে ইয়াত কাৰেণ্ট নাই, চ'লাৰতে চলে, যিহেতু মানে মোবাইলৰ একেবাৰে চাৰ্জ নাইকিয়া হৈ আছে। তো চাওঁচোন ক'ত চাৰ্জ দিব পাৰোঁ, কি হয়। মানে যদি আগত হোটেল চোটেল পাওঁ আৰু তাতে ৰখি পেলাই চাৰ্জটো দিব লাগিব। বাকী ব'লক আজিৰ ভিডিঅ'টো মাজলৈ যি পাৰোঁ দেখুৱাই গৈ থাকিম, ব'লক। তো আহি আছোঁ এনেদৰে, আৰু যিহেতু আমি যিখন জেগাত আছিলোঁ সেইখন জেগাৰ পৰা বহুত দূৰ আহিলোঁ আৰু ক'তো মানে এনেকুৱা হোটেল চোটেল পোৱা নাই। পাইছিলোঁ এখন হোটেল, তাত সুধিছিলোঁ, তাত ক'লে কি নাই নোৱাৰোঁ মোবাইল চাৰ্জ দিব। তো সেইকাৰণে আমি তাত নৰখিলোঁ, একো নকৰিলোঁ। যিহেতু ক'ৰবাত ৰখিলে ন চাহ তাহ অকণ খাই হ'লেও মানে মোবাইলটো চাৰ্জ দিব লাগিব ন। আৰু এইপিনে ইয়াত চাওক হনুমানজী কি ডাঙৰ মূৰ্তি, এয়া চাওক। আৰু এইফালে যে এই ৰাস্তাখন একদম নিজান, একোৱেই নাই ইয়াত। তো গৈ থাকোঁচোন আৰু ক'ত কি হয় চাই লওঁ চাৰ্জটো দিবলৈ। মানে যিহেতু একেবাৰে মোবাইলত চাৰ্জ নাই, 5% মান আছে, তেনেকৈ ভিডিঅ' বনাই আহি আছোঁ। ব'লক দেখুৱাই আছোঁ যিহেতু আহি মানে এখন ঘৰ পালোহি আৰু ইয়াতে অলপ দেৰি বহিলোঁ, মানে একদম পুৰাটো কৰিলোঁ। যিহেতু এইফালে মোবাইল চোবাইল চাৰ্জ নাছিলে কাৰো, মোবাইলটো চাৰ্জ দিলোঁ, চাৰ্জ দি কিনে ভাত খালোঁ। মানে যিহেতু ভাল নালাগে ন তেনেকৈ নিদিয়েও ইয়াত তেনেকৈ চাৰ্জ দিবলৈ, সেইকাৰণে ভাতটো খালোঁ, ভাতটো খাই মোবাইল চাৰ্জ দিলোঁ। এতিয়া ওলাই দিম আৰু লাহে লাহে। ভিডিঅ' চিডিঅ' আপলোড দিয়া নাই বাৰু, আপলোড কৰিম। মানে ইয়াতে অলপ দেৰি ৰখি দিছোঁ, মানে আপলোড কৰি যাওঁ আৰু যিহেতু ৰাস্তাত নৰখোঁ। এইফালে এয়া কুলাৰ, এইফালে ফেনৰ পাংখা হাৱা লৈ হাৱা খাই খাই বহি আছোঁ। আৰু ৰ'দটো চাওক না, ৰ'দ কেনেকুৱা দি আছে। বাকী এতিয়া কেদাৰনাথ বদ্ৰীনাথৰ মানে ইমানো কণ্ডিশ্যন ভাল নহয়, সোনকালে গৈ পাব লাগে আৰু মানে সোনকালে গৈ পালেগৈ আমাৰ লগত। যিহেতু তাত মানে বহুত মানে লেণ্ডশ্লাইড হৈছে, সেইকাৰণে দিগদাৰ হ'ব। মানে সোনকালে গৈ পালেগৈ ভাল হ'ব আৰু দিয়কচোন। মহাদেৱে টানিলেতো তাত মানে সোনকালে পাই যামগৈ। বাকী মহাদেৱৰ নাম লৈ আগলৈ আগবাঢ়ি গৈ আছোঁ। বাকী ব'লক আৰু ইয়াৰ পৰা মানে ইয়াত অকণতে বহিম, মানে ভিডিঅ'টো আপলোড কৰিব লাগিব ন। ভিডিঅ'টো আপলোড কৰি পেলাই পূৰা গৈ থাকিম আৰু ৰংখনখনত তেনেকৈ অলপ। তো পূৰা একদম তাত মানে ভাতটো খাই কিনে ওলাই দিলোঁ। আৰু এইফালে এবাৰ ৰ'দটো চাওক কেনেকুৱা ৰ'দ দি আছে। এইখন অভাৰব্ৰিজ, আমি অভাৰব্ৰিজৰ ওপৰেদি এনেও নাযাওঁ নেকি। আমাৰ আৰু ৰন্ধন ধন হৈ গৈছে গাইজ। ব'লকচোন বাৰু কি নহয় আৰু দেখাই থাকিম। মানে ৰ'দটো এনেকুৱা দি আছে ন, একো ক'বলৈ মন যোৱা নাই। টুপিটো পিন্ধিলে টুপিটো ওপৰলৈকে একদম পূৰা গৰম হৈ গৈছে, আৰু তলৰ পৰাও শীতটো দি দিছে ন, মজা লাগি গৈছে আৰু। ব'লক গৈ থাকোঁ নেকি অলপ। তো গাইজ যিহেতু আহি মানে বহুত সময় মানে বহুত দূৰ গুচি আহিলোঁ, আৰু আহি পেলাই এই দোকানখন দেখিছে নে, দোকান নহয় একচুৱেলি হোটেল হয়। আৰু ইয়াতে আমি বহুত সময় বহিলোঁ, আৰু দাদাজনে পানী দুনিও খোৱালে, মানে ঠাণ্ডাও খোৱালে। আৰু এইপিনে চাহ দেখিছেনে, চাহো খোৱালে। বাকী বহুত ভাল লাগিছে। আৰু এইপিনে বতৰটো অলপ আগত কেনেকুৱা আছিলে আপোনালোকে দেখিছিলে ন। এইফালে এবাৰ বতৰটো চাওক, পূৰা ডাৱৰীয়া হৈ গ'ল, মানে বৰষুণ দিব আৰু এতিয়া গম পাইছেই নহয়, পূৰা ডাৱৰীয়া দেখিছে ন। আৰু সঁচাকৈ বহুত সময় ভাল মানে ইয়াত বহিলোঁ, আৰু বহুত ভাল লাগিলে। দাদাজনে মানে চাহো দিলে, পানীও দিলে, বহুত ভাল লাগিলে। আৰু ওলাই দিম লাহে লাহে, যদি মানে বৰষুণটো নিদিয়া আগে আগে ওলাই দিব পাৰিলে ভালেই, নহ'লে বৰষুণ দি দিলে অৱস্থা বেয়া হৈ যাব। গোটেই বেগৰ কাপোৰ চাপোৰ তিতি মানে অৱস্থা বেয়া হৈ যাব। তো গৈ থাকোঁ আৰু আগলৈকে, চাই থাকিব। তো গাইজ পূৰা মানে কি ক'ম আৰু, আহি আছিলোঁ এনেকৈ। যিহেতু দেখিবলৈ পাইছিলে আগতে কেনেকুৱা ৰ'দ দি আছিলে, এতিয়া পূৰা বৰষুণ। আৰু মোৰ বেনাৰখনো ফাটিলে, ইমানটো অকণমান মানে ফাটি গুচি গ'ল। সেইকাৰণে এতিয়া আহি পালোঁহি এটা পেট্ৰল পাম্প, ইণ্ডিয়ান অইল। তো ইয়াতে অলপ সময় ৰখি দিওঁ, পূৰা দিছে গাইজ, দৌৰিব লাগিব। তো দৌৰি দিছোঁ আৰু উপায় নাই, সেইটো দৌৰা এটা আহি আছে এনেকৈ। তো ইয়াতে অলপ সময় ৰখি লওঁ, ৰখি পেলাই বৰষুণটো ৰখিলে ইয়াৰ পৰা ওলাই দিম আৰু নে কি। পূৰা দিছে গাইজ বৰষুণ। পাই গ'লোঁ এইফালে পেট্ৰল পাম্প। তো ইয়াতে অলপ সময় ৰখি লওঁ, ৰখি পেলাই ওলাই দিম আকৌ। চাওক না কেনেকুৱা দি আছে বৰষুণ, পূৰা দি আছে বৰষুণ দেই গাইজ।
ৰখি লওঁ আকৌ পূৰা গৈ আছোঁ দিয়ক। তো গাইছ এনেদৰে আহি পাই গ'লোহি এটা পেট্ৰল পাম্প, মানে ইণ্ডিয়ান অইল হয়। তো আহি আমি 5টা 5:30 বাজি গ'ল আৰু ইয়াত মানে গাইছ বেলেগ পেট্ৰল পাম্পত থাকিবলৈ নিদিয়ে। এইটো চাই লওক ইণ্ডিয়ান অইল হয়। মানে বেলেগ পেট্ৰল পাম্পত অকণ দিগদাৰ হৈ যায় যিহেতু মানে থাকিবলৈ নিদিয়ে। আৰু আমি যিখন ঠাইত আছিলোঁ মানে সেই ঠাইখনত আমি অথনি মোবাইল চাৰ্জ দিছিলোঁ, আপোনালোকক কৈছিলোঁ। তো তাতো বৰ বিশেষ চাৰ্জ দিব নোৱাৰিলোঁ যিহেতু ইয়াত মানে সেই আগত মানে চ'লাৰ চলে। তো ইয়াত মানে কাৰেণ্ট আছে। তো ইয়াতে অলপ দেৰি মোবাইলটো চাৰ্জ দিলোঁ, চাৰ্জ দি পেলাই এতিয়া ভাবিলোঁ ভিডিঅ'টো মানে শেষ কৰি দিওঁ বুলি। আৰু কিনো ক'ম, বাকী আজিৰ ভিডিঅ'খিনি ইমানেই আছিলে। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি ক'ব। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। বাকী আজিৰ ভিডিঅ' ইমানেই আছিলে। বাই বাই গাইছ, জয় আই অসম, বাই বাই।